দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ক্লাছ ষ্টেচনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকক মই তোমালোকৰ অতি আকৰ্ষণীয় দশম শ্ৰেণীৰ গণিতৰ পাঠ স্থানাংক জ্যামিতিৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে নিশ্চয় ভাল পোৱা স্থানাংক জ্যামিতি। স্থানাংক মানে কি? যে স্থান যোগ অংক, অৰ্থাৎ কোনো এখন ঠাইৰ সবিশেষ বুজাবৰ বাবে আমি কিছুমান সংখ্যা ব্যৱহাৰ কৰোঁ আৰু সেই সংখ্যাবিলাককেই স্থানাংক বুলি কোৱা হয়। তোমালোকক উদাহৰণ হিচাপে মই ইয়াতে বৰ্ডখনতে এটা বিন্দু দিলোঁ এ বিন্দুটো আমাৰ বৰ্ডখনৰ কোন ঠাইত আছে সেই বুলি ক'লে নিশ্চয় তোমালোকে উত্তৰ দিবলৈ টান পাবা। বা তোমালোকে ক'ব পাৰা এ বিন্দুটো বৰ্ডখনৰ ওপৰৰ ফালে আছে। আমি যদি ইয়াতে আন এটা বিন্দু দি দিওঁ বি, তোমালোকে নিশ্চয় ক'বা বি বিন্দুটো এ বিন্দুৰ সোঁফালে আছে। তেনেকৈ আমি কেইবাটাও বিন্দু দিলে চি ডি এনেকৈ যদি আমি বিভিন্ন বিন্দু দিওঁ, প্ৰতিটো বিন্দুৰ বিষয়ে ক'বলৈ তোমালোকে নিশ্চয় অসুবিধা পাবা। কিন্তু স্থানাংক জ্যামিতিৰ সহায়ত আমি যদি প্ৰতিটো স্থান বুজাবৰ বাবে কিছুমান সংখ্যা ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে তোমালোকে এই অসুবিধাৰ পৰা অন্ততঃ এই অসুবিধাসমূহ তোমালোকৰ দূৰ হ'ব। তোমালোকে জানা এই স্থানাংক জ্যামিতিৰ ব্যৱহাৰ বিভিন্ন ক্ষেত্ৰত কৰা হয়। যেনে গুৱাহাটীৰ পৰা দিল্লীৰ দূৰত্ব, বা গুৱাহাটীৰ পৰা আমেৰিকাৰ দূৰত্ব, বা গুৱাহাটীৰ পৰা লণ্ডনৰ দূৰত্ব কেনেকৈ নিৰ্ণয় কৰা হয়। এই দূৰত্ববিলাক নিৰ্ণয় কৰোঁতে নিশ্চয় স্থানাংক জ্যামিতি ব্যৱহাৰ কৰিয়ে কৰা হয়। তোমালোকে নিশ্চয় জানা পৃথিৱীখনক আমাৰ কিছুমান কাল্পনিক ৰেখাৰে অংকিত কৰা আছে আৰু এই ৰেখাবিলাকক আমি দ্ৰাঘিমা ৰেখা, অক্ষৰেখা বুলি জানো। গতিকে প্ৰত্যেকখন ঠাইৰ কাৰণে এটা নিৰ্দিষ্ট স্থানাংক আছে, দ্ৰাঘিমাংশ, অক্ষাংশ, এনেকৈ আমি কথাবিলাক জানো। এই দ্ৰাঘিমাংশ, অক্ষাংশ ব্যৱহাৰ কৰিয়ে যিকোনো দুখন ঠাইৰ মাজৰ দূৰত্ব অতি সহজে নিৰ্ণয় কৰিব পাৰি। আজি এই দূৰত্ব কেনেকৈ নিৰ্ণয় কৰে আমি তোমালোকক সেই বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্ব কেনেকৈ নিৰ্ণয় কৰে আমি সেই বিষয়ে আলোচনা কৰিম। এতিয়া ধৰা হ'ল এ বিন্দুৰ স্থানাংক 2, 3 আৰু বি বিন্দুৰ স্থানাংক 5, 7। এ বিন্দুৰ পৰা বি বিন্দুলৈ দূৰত্ব কিমান আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে তাৰ পদ্ধতিটো তোমালোকক বৰ্ণনা কৰিবলৈ ওলাইছোঁ। এই দূৰত্ব নিৰ্ণয় কৰিবলৈ যাওঁতে আমি প্ৰথমে কি কৰিম, এ বিন্দুৰ পৰা এক্স অক্ষলৈ এডাল লম্ব অংকন কৰিম। আমি নাম দিলোঁ ধৰা এ পি। নেক্সট আকৌ বি বিন্দুৰ পৰা আমি এক্স অক্ষলৈ অন্য এডাল লম্ব অংকন কৰিম। এই লম্বডালৰ নাম দিলোঁ ধৰা বি এম। এতিয়া পুনৰ এ বিন্দুৰ পৰা এই বি এমলৈ অন্য এডাল লম্ব অংকন কৰিম আৰু যিডাল অ' এক্স অক্ষডালৰ সমান্তৰাল হ'ব আৰু নাম দিলোঁ আমি এ কিউ। এতিয়া তোমালোকে নিশ্চয় দেখিবলৈ পাইছা এ বি কিউ এইটো এটা সমকোণী ত্ৰিভুজ হ'ল। আৰু আমি জানো সমকোণী ত্ৰিভুজৰ ভূমি আৰু লম্বৰ দিশ জনা থাকিলে অতিভুজৰ দিশ আমি নিশ্চয় নিৰ্ণয় কৰিব পাৰিম। আৰু আমি জানো পাইথাগোৰাছৰ সূত্ৰ অনুসৰি অতিভুজৰ বৰ্গ ভূমি আৰু লম্বৰ বৰ্গৰ যোগফলৰ সৈতে সমান। এতিয়া আমি এ কিউৰ দৈৰ্ঘ্য কেনেকৈ নিৰ্ণয় কৰিম? আমি দেখিবলৈ পাইছোঁ চিত্ৰৰ পৰা এ কিউৰ দৈৰ্ঘ্য আৰু পি এমৰ দৈৰ্ঘ্য সমান। তেনেকৈ আমি দেখিবলৈ পাইছোঁ কিউ এক্সৰ দৈৰ্ঘ্য আৰু এ পিৰ দৈৰ্ঘ্য সমান। এতিয়া আমি যিহেতু এ বিন্দুৰ স্থানাংক 2, অৰ্থাৎ ইয়াত এক্সৰ ভেলু 2 আৰু এইটো বিন্দুত এক্সৰ ভেলু হ'ল 5। গতিকে আমি অ' এমৰ দৈৰ্ঘ্যৰ পৰা যদি অ' পিৰ দৈৰ্ঘ্য বাদ দিওঁ তেতিয়াহ'লে আমি এ কিউৰ দৈৰ্ঘ্য পাম। অৰ্থাৎ এইখিনিৰ পৰা এইখিনিলৈ দৈৰ্ঘ্য 5 আৰু এইখিনিৰ পৰা পি বিন্দুৰ পৰা অ'লৈ দৈৰ্ঘ্য 3 নহয় 2। তেতিয়াহ'লে আমি এ কিউৰ দৈৰ্ঘ্য পাম 3, 5 বিয়োগ 2, অৰ্থাৎ এইখিনিলৈকে দৈৰ্ঘ্য 5, এইখিনিলৈকে দৈৰ্ঘ্য 2। গতিকে পি এমৰ দৈৰ্ঘ্য হ'ব 3 আৰু পি এমৰ দৈৰ্ঘ্য 3 হ'লে এ কিউৰ দৈৰ্ঘ্যও 3। ঠিক তেনেকৈ আমি দেখিবলৈ পাইছোঁ এ পিৰ দৈৰ্ঘ্য 3, তেনেকৈ গতিকে এম কিউৰ দৈৰ্ঘ্যও হ'ব 3। আনহাতে
MB বা BMৰ দৈৰ্ঘ্য আমাক দিয়া আছে 7 গতিকে আমি BQ দৈৰ্ঘ্য পাম 7 - 3 অৰ্থাৎ 4 আমি দেখিবলৈ পালোঁ এতিয়া এই সমকোণী ত্ৰিভুজটোৰ কি হ'ল ভূমিৰ দৈৰ্ঘ্য পালোঁ আমি লম্বৰ দৈৰ্ঘ্য পালোঁ তেতিয়াহ'লে আমি অতিভুজৰ দৈৰ্ঘ্য অতি সহজে নিৰ্ণয় কৰিব পাৰোঁ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি গতিকে পাইথাগোৰাছৰ সূত্ৰ অনুসৰি আমি দেখিবলৈ পাম AB ৰ দৈৰ্ঘ্য হ'ব √AQ স্কোৱাৰ প্লাছ BQ স্কোৱাৰ গতিকে এইখিনি আমি ৰুট অভাৰ কৰিলে নিশ্চয় 3 স্কোৱাৰ প্লাছ 4 স্কোৱাৰ ইকুৱেল √25 আমি বা ইকুৱেল 5 অৰ্থাৎ AB ৰ দৈৰ্ঘ্য 5 বুলি আমি অতি সহজেই নিৰ্ণয় কৰিব পাৰোঁ কিন্তু আমি এইটোকে এটা সাধাৰণ ৰূপ দিবলৈ যত্ন কৰিম এতিয়া আমি AB বিন্দুৰ দূৰত্ব নিৰ্ণয় কৰা এটা সাধাৰণ ৰূপ বা আমি সূত্ৰ কেনেকৈ নিৰ্ণয় কৰে তাক আলোচনা কৰিম ধৰা হ'ল A বিন্দুৰ স্থানাংক x1 y1 আৰু B বিন্দুৰ স্থানাংক x2 y2 এতিয়া এই A আৰু B বিন্দুৰ মাজৰ দূৰত্ব কিমান হেতু নিৰ্ণয় কৰিবলৈ আমি যত্ন কৰিম আগৰ দৰে আমি A বিন্দুৰ পৰা x অক্ষলৈ AP লম্ব টানিলোঁ আকৌ তেনেকৈ B বিন্দুৰ পৰা x অক্ষলৈ BM লম্ব অংকন কৰিলোঁ আকৌ A বিন্দুৰ পৰা BM লৈ AQ লম্ব অংকন কৰিলোঁ যাতে AQ PMৰ সমান্তৰাল হয় এটা দেখিবলৈ পালোঁ ABQ এটা সমকোণী ত্ৰিভুজ আমি জানো AB বিন্দুৰ দূৰত্ব মানে এই সমকোণী ত্ৰিভুজটোৰ অতিভুজৰ দিশ আমি জানো সমকোণী ত্ৰিভুজৰ অতিভুজৰ দিশ অৰ্থাৎ AB ৰ দৈৰ্ঘ্য AB ৰ বৰ্গ হ'ব AQ ৰ দৈৰ্ঘ্য বৰ্গৰ যোগ BQ ৰ বৰ্গ গতিকে আমি ইয়াতে AQ ৰ দৈৰ্ঘ্য আকৌ কেনেকৈ নিৰ্ণয় কৰিম আমি AQ মানে PMৰ সমান PMৰ দৈৰ্ঘ্যৰ সমান গতিকে PMৰ দৈৰ্ঘ্য কেনেকৈ নিৰ্ণয় কৰিম আমি ইতিমধ্যে জানো O পৰা OMৰ দৈৰ্ঘ্য জানো OMৰ দৈৰ্ঘ্য হ'ল x2 আৰু OP ৰ দৈৰ্ঘ্য হ'ল x1 তেতিয়াহ'লে PMৰ দৈৰ্ঘ্য হ'ব x2 - x1 ঠিক তেনেকৈ PA আৰু MQ ৰ দৈৰ্ঘ্য সমান অৰ্থাৎ আমাক দিয়া আছে BMৰ দৈৰ্ঘ্য আছে আমাক y2 BM ডালৰ দৈৰ্ঘ্য দিয়া আছে y2 আৰু QMৰ দৈৰ্ঘ্য আমি জানো ইতিমধ্যে y1 গতিকে BQ ৰ দৈৰ্ঘ্য হ'ব y2 - y1 আমি এটা পাই গলো AQ ৰ দৈৰ্ঘ্য পাই গলো আৰু BQ ৰ দৈৰ্ঘ্য পাই গলো x2 - x1 গতিকে সিম্পল একেবাৰে সিম্পল সহজ কথা AB ৰ দৈৰ্ঘ্য হ'ব AB ৰ বৰ্গ সমান √AQ মানে হৈ গল x2 - x1 হোল স্কয়াৰ প্লাস BQ ৰ দৈৰ্ঘ্য মানে y2 - y1 হোল স্কয়াৰ অৰ্থাৎ A আৰু B বিন্দুৰ মাজৰ দূৰত্ব পালো যে x বিন্দু B বিন্দুৰ x স্থানাংকৰ পাৰ্থক্যৰ বৰ্গৰ পৰা বৰ্গৰ লগত y স্থানাংকৰ পাৰ্থক্যৰ বৰ্গ যোগ কৰি তাৰ বৰ্গমূল ললেই আমি A আৰু B বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰিম গতিকে এইটোৱে হ'ল আমাৰ দূৰত্ব নিৰ্ণয় কৰা এটা সাধাৰণ সূত্ৰ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি এটা উদাহৰণ দি তোমালোকে এই সূত্ৰটো কেনেকৈ ব্যৱহাৰ কৰে মই এটা উদাহৰণৰ সহায়ত বুজাব বিচাৰিছোঁ আমি এতিয়া এটা উদাহৰণৰ সহায়ত এই সূত্ৰ ব্যৱহাৰ কৰি কেনেকৈ দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে তোমালোকক দেখুৱাব বিচাৰিছোঁ ধৰি লৈছোঁ আমি A বিন্দুৰ স্থানাংক 2 3 আৰু B বিন্দুৰ স্থানাংক ধৰি লৈছোঁ
7 বি বিন্দু স্থানাংক ধৰি লৈছোঁ আমি 5 আৰু চি বিন্দু 7 এতিয়া এ বিন্দু স্থানাংক 2 3 আৰু বি বিন্দু স্থানাংক 5 7 এই বিন্দুটোৰ মাজৰ দূৰত্ব কেনেকৈ নিৰ্ণয় কৰিম এই সূত্ৰৰ সহায়ত আমি জানো এ বি ইকুৱেল অৰ্থাৎ এ আৰু বি বিন্দুৰ মাজৰ দূৰত্ব x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ আমি ইয়াত দেখিবলৈ পালো x2 ৰ ভ্যালু হৈছে অৰ্থাৎ বি বিন্দুৰ x স্থানাংক হ'ল 5 x1 ৰ ভ্যালু হৈ গ'ল a বিন্দুৰ x স্থানাংক হ'ল 2 তেনেকৈ বি বিন্দুৰ y স্থানাংক হ'ল 7 আৰু a বিন্দুৰ y স্থানাংক হ'ল 3 গতিকে এই মানকেইটা যদি আমি এই সূত্ৰত বহুৱাই দিওঁ আমাৰ a b বিন্দুৰ মাজৰ দূৰত্ব ওলাই পৰিব গতিকে এটাকে a b সমান হ'ব √(x2 - x1) তাৰ মানে 5 - 2 হোল স্কয়াৰ 5 - 2 হোল স্কয়াৰ প্লাস y2 - y1 তাৰ মানে 7 - 3 হোল স্কয়াৰ বা √(, আমি সিম্পল এটো এটা ক্যালকুলেশন 3 স্কয়াৰ প্লাস 4 স্কয়াৰ 9 প্লাস 16 √(25) বা ভ্যালুটো হ'ল 5 এতিয়া তোমালোকে নিশ্চয় মন কৰিছা ইয়াত আমি বৰ্গমূল লওঁতে প্লাস মাইনাস চিহ্নটো দিয়া নাই এটা তোমালোকে মন কৰিবা যিকোনো দূৰত্ব যিকোনো দুখন ঠাইৰ মাজৰ দূৰত্ব ঋণাত্মক হ'ব নোৱাৰে গতিকে আমি ঋণাত্মক মানটো ইয়াত গ্ৰহণ কৰা নাই গতিকে কেৱল ইয়াত যোগাত্মক মানটোহে ধৰা হৈছে বা ধনাত্মক মানটো অৰ্থাৎ এ আৰু বি বিন্দুৰ মাজৰ দূৰত্ব আমি পালোগৈ 5 একক বুজি পাইছা নিশ্চয়